নমস্কাৰ গাইজ, স্বাগতম জনাইছো আমাৰ চেনেল এছ এক্সপেৰিমেণ্টলৈ। আজি আহি গৈছো এটা ধুনীয়া ভিডিঅ' লৈ। আজি কি হয়, 15 আগষ্ট আপোনালোকে নিশ্চয় জানে হয়নে? 15 আগষ্ট আমি স্বাধীনতা দিৱস পালন কৰোঁ আৰু এইটো 15 আগষ্ট হৈছে আমাৰ 80 সংখ্যক স্বাধীনতা দিৱস হয়নে? নিশ্চয় আপোনালোকে জ্ঞাত। তো আজি আহি গৈছো আমাৰ বিদ্যালয়ত চলি আছে স্বাধীনতা দিৱসৰ উদযাপন। দেশৰ সকলো বিদ্যালয়ৰ লগতে আমাৰ বিদ্যালয়তো উদযাপন কৰা হ'ব স্বাধীনতা দিৱস। তো সেইখিনি ফুটেজ আপোনালোকক গোটেইখিনি দেখুৱাই দিম। আমাৰ ছাৰ আছে কেমেৰামেন, ছাৰে আজি দেখাই দিব বাকীখিনি, ঠিক আছে? তো এতিয়া উদযাপন কৰা হ'ব। ছাৰ অলপ ওচৰৰ পৰা গৈ দেখাই দিব। যেতিয়া পতাকাটো ওপৰলৈ লৈ যোৱা হয় তাৰপিছত গোটেইখিনি দেখাই দিয়া হ'ব আৰু লগে লগে আমি আজি স্বাধীনতা দিৱসটো উদযাপন কৰিম, ঠিক আছে? তো দেখাই দিয়ক আপুনি, মই এইফালে গৈ আছোঁ। চাৰিওফালে দেখাই দিব ঘূৰাই ধুনীয়াকে দেখাই দিয়ক চাৰিওফালে ঘূৰাই। এইটো হয় ইংলিছ মিডিয়ামৰ কেম্পাছ হয়, আছামিজ মিডিয়ামৰ কেম্পাছটো ইফালে আছে। এইটো হৈছে ইংলিছ মিডিয়ামৰ কেম্পাছ। তো আমাৰ ছাৰ বাইদেউ সকলো ইয়াতে আছে, চবেই একেলগে, ষ্টুডেণ্ট প্লাছ ছাত্ৰ ছাত্ৰী। বহুত ৰ'দ উঠিছে, তো ৰ'দৰ কাৰণে আমাৰ পতাকা উত্তোলনটো ছাৰক অনুগ্ৰহ কৰিম যাতে অলপ সোনকালে কৰি দিয়ে। বহুত ৰ'দ উঠিছে। ছাৰক, প্ৰিন্সিপাল ছাৰক অনুগ্ৰহ কৰিম যাতে অতি সোনকালে ইয়াৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীটো আমাৰ সমাপ্ত কৰে, ঠিক আছে? ছাৰ, ৰ'দ বহুত উঠিছে, ছাৰ জলদি সমাপ্ত কৰিলে ভাল হ'লে হয়। একেলগে আমি এতিয়া ৰাষ্ট্ৰীয় সংগীত ষ্টাৰ্ট কৰিম। पंजाब सिंध गुजरात मराठा द्राविड़ कलबंगा इंद्र सवर्ण আমার বিদ্যালয়খনৰ পৰিষ্কাৰ পৰিচ্ছন্নতা ভালকৈ লিখাপঢ়া কৰা সেইটো আমাৰ কাৰ্যক্ৰমত অন্তৰ্ভুক্ত হয়। গৰম বেছি হয়, তো গাইজ, আজি এইটো আছিলে আমাৰ বিদ্যালয়ত, জ্ঞানদীপ বিদ্যাপীঠ লাহৰীঘাটত। আজি আমাৰ ইমান আনুষ্ঠানিকভাৱে হোৱা নাই, কিয়নো ইমান ৰ'দ দি আছে, যাৰ কাৰণে কি কৰা হৈছে, চমুকৈ আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচীটো মানে পতাকা উত্তোলনটো সম্পন্ন কৰা হৈছে। ইয়াৰ লগতে আমাৰ মানে অলপ জলযোগ আছে, যাৰ কাৰণে আপোনালোকে নিশ্চয় জানে, সৰুৰ পৰা আপোনালোকে পাই আহিছে, স্বাধীনতা দিৱস হওক বা 26 জানুৱাৰী হওক, তেনেকুৱা দিৱস কি কৰে, সদায়
আমাৰ যিটো পতাকা উত্তোলন থাকে, পতাকা উত্তোলনৰ শেষত কি দিয়ে, অলপ জলযোগ দিয়ে, ঠিক আছে। তো সেইকাৰণে এই জলযোগ আমাৰ স্কুলতো আজি দিয়া হ'ব। তো কি দিয়া আছে এইখিনি আপোনালোকক দেখাম, আৰু আমাৰ ষ্টুডেন্ট বিলাক ৱেইট কৰি আছে ধুনীয়াকে, সেইখিনি আপোনালোকে দেখাই দিম, ঠিক আছে। তো বলক দেখাই দিওঁ। গাইস, ইয়াত দিয়া আছে আজি স্বাধীনতা দিৱসৰ জলযোগ, হয়নে? কি দিয়া আছে নাজানো মই, এয়া চাওক, এইটো হৈছে জলযোগ আজিৰ আমাৰ স্বাধীনতা দিৱসৰ। আপোনালোকে নিশ্চয় সৰুৰ পৰা এইটোৱে পাই আছে, ইয়াতকে বেলেগ নহয়। প্ৰত্যেক স্কুলে, চৰকাৰী স্কুল হওক বা প্ৰাইভেট স্কুলত এইটোৱে দিয়া থাকে। এইটোৱে হৈছে স্বাধীনতা দিৱসৰ আজিৰ জলযোগ। আৰু আমাৰ ষ্টুডেন্ট বিলাকে লাহে লাহে আৰি পাতি আহি আছে, জলযোগ লৈ আছে, আৰু এতিয়া চাগে কি হ'ব, এতিয়া চাগে ভংগ হ'ব আৰু চবে ঘৰত লৈ যাব, ঠিক আছে। তো এইটো দেখাই দি আছো, এইটো চাওক, এইটো হৈছে আজিৰ জলযোগ। বুট মাহ লগতে আছে নাৰিকল, আদা একেলগে মিক্স কৰি এইকেইটা দিয়া হৈছে, ঠিক আছে। তো থাকক আমাৰ লগত, আৰু বাকী দেখাই আছো। এইটো আমাৰ ইংলিছ মিডিয়ামৰ কেম্পাছ হয়। ইংলিছ মিডিয়ামৰ কেম্পাছত অলপ বেলেগকৈ মানে ইহঁতৰ মানে কেক এটা আয়োজন কৰি তাত মানে এতিয়া কেকটো কাটিব। এইটো আছে কেক। আছামিছ মিডিয়ামতকৈ অলপ বেলেগ, মানে ইহঁতে ইয়াত কেক কাটিব, ঠিক আছে। তো আছে আমাৰ প্ৰিন্সিপাল ছাৰ আৰু ছাৰ বাইদেউসকল ইফালে আছে। ইফালে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল আছে। এতিয়া কেক কাটিব, আপোনালোকে চাই থাকক। এই যাই চাওক, এতিয়া কেক কটা হ'ব। এইটো চাওক, फोटो भी ले लेना ना। अरे वो सबको दिखाओ। আপোনালোকে অলপ অলপ খাই দিয়ক, পিছত মই সিহঁতক ভগাই ভগাই দিম। কিন্তু অকল ক্ৰীমহে আহিছে, সেইকাৰণে তলৰ পৰা